हेलो फ्रेंड्स एपी लाइफस्टाइल आसाমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰ আৰু এতিয়া মই আহি আছোঁ মন্দিৰলৈ। যিহেতু আজি শাওণ মাহৰ প্ৰথম সোমবাৰ হয়, তাতে আমাৰ আজি নবিহু, সেয়ে ভাবিছোঁ মন্দিৰত চাকি এগছ জ্বলাই আহোঁ। মন্দিৰটো ওচৰতে হয়, সেইকাৰণে লকডাউনতো আহিব পাৰিছোঁ। তেন্তে ব'লক মন্দিৰলৈ যাওঁ, মন্দিৰত পাই আপোনালোকক লগ পাই আছোঁ। এয়া আমি মন্দিৰ আহি পালোহি। বৰ্তমান মন্দিৰত মানুহ বহুত দেখিছোঁ বাৰু, সেয়ে মাস্কখন লগাই ল'লোঁ আৰু মই ধূপ চাকি সকলো ঘৰৰ পৰা লৈ আহিছোঁ, সেইকাৰণে কিনিব লগা নহ'ল। বৰ্তা ঘৰৰ বাও লগত আহিছে, তাই ধূপ চাকি কিনিলে। এতিয়া বোলক মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগতে হাত ভৰিকেইটা ধুই ল'লোঁ। এতিয়া মন্দিৰলৈ ভিতৰলৈ যাওঁ। আগৰ দৰে মানুহ অহা নাই, কাৰণ কৰোণাৰ কাৰণে মানুহে ভয়ো কৰিছে আহিবলৈ, আৰু তিতাবৰত বহুত বেছি কৰোণা হৈও আছে। নহ'লে অন্য দিনা শাওণ মাহত বহুত মানুহ থাকে, চাকি শৰাই দিয়ে। বহুত তিতাবৰ প্ৰায় জেগাৰ পৰাই আহে মানুহ এই মন্দিৰলৈ। আৰু মই এতিয়া ৰৈ দিছোঁ, এওঁলোকে জ্বলাই লওক চাকি, তাৰপিছত মই জ্বলাম। আৰু আপোনালোক যিসকলে কৰোণাৰ কাৰণে মন্দিৰলৈ যাব পৰা নাই, তেওঁলোকে ইয়াৰ পৰাই সেৱা লওক, যাতে কৰোণা মহামাৰীৰ পৰা আমি সোনকালে ৰক্ষা পাওঁ আৰু আমাৰ জীৱনবোৰ আগৰ দৰে হৈ পৰে। নহ'লে ঘৰৰ ভিতৰতে থাকি থাকি বহুত আমনিও লাগি গৈছে। আৰু চাকি জ্বলাওঁতে ভিডিঅ' কৰা নহ'লে, পাছত বায়ে সেৱা কৰি থাকোঁতে অলপ কৰিলে। আৰু আজি মন্দিৰত আশীৰ্বাদ দিবৰ বাবেও নাই, কাৰণ কৰোণাৰ কাৰণে আহি সোনকালে গুচি গ'লগৈ। আৰু আমাৰ অহাত অলপ পলম হোৱাৰ বাবে নাপালোঁহি তেওঁক, নিজেই সেৱা ল'ব লগা হ'ল। আৰু এতিয়া যাওঁ, কিবা প্ৰসাদ দিব, প্ৰসাদ খাই লওঁ, তাৰপিছত ঘৰ যাওঁ। এয়া হৈছে মন্দিৰৰ বাহিৰৰ পৰিৱেশটো, চাওক সেউজীয়া হৈ আছে সকলো, ঘাঁহ বন গজি গ'ল পূৰা। ইমান মানুহ অহা নাই কাৰণে কটাও হোৱা নাই, নহ'লে কাটি থকা হয় ইয়াত। চাকি জ্বলাই হৈ গ'ল, এতিয়া আমি ঘৰলৈ আহি আছোঁ। বাহিৰত বহুত বেছি ৰ'দ, আৰু ঘৰত যিহেতু মানুহো নাই, সেইকাৰণে সোনকালে ঘৰলৈ যাওঁ। ঘৰত গৈ পাই আপোনালোক সকলোকে আকৌ লগ পাই আছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ। অথনি মন্দিৰৰ পৰা আহি পোৱাৰ পিছত আৰু কোনো ধৰণৰ ভিডিঅ' কৰা নহ'লে, আৰু এতিয়া আপোনালোকৰ বাবে লৈ আহিছোঁ ডিমৰ পৰা বনোৱা পনীৰৰ এটা সহজ আৰু টেষ্টি ৰেচিপি, যিটো আপোনালোকে লকডাউনৰ সময়ত কম খৰচতে কম সময়তে ঘৰতে বনাই খাব পাৰে। লগতে আপোনাৰ ঘৰলৈ যদি আলহী আহে, তেতিয়াও মাছ মাংস একো নাথাকিলে বনাই খুৱাব পাৰে। লগতে আপোনাৰ ল'ৰা ছোৱালীকো খুৱাব পাৰে। এটা বহুত টেষ্টি ৰেচিপি হয়, হয়তো বহুতে ৰেচিপিটো ট্ৰাই কৰিছে আৰু বহুতে নাই কৰা। যিসকলে নাই কৰা তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল পাব খাই। আৰু ব'লক আজি ৰেচিপিলৈ আগবাঢ়োঁ। পনীৰৰ এই ৰেচিপিটোৰ বাবে আমাক লাগিব 2টা বিলাহী, 2টা পিঁয়াজ, কেইটামান নহৰু, এটুকুৰা আদা, এটা শুকান জলকীয়া, 2টা কেঁচা জলকীয়া, কেইটামান কাজু, 3টা ডিম। ডিমটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। আপোনাৰ ঘৰত যদি মানুহ বেছি থাকে আপুনি বেছি ল'ব, যিহেতু আমাৰ ঘৰত মানুহ কম, সেয়ে মই 3টা ডিম লৈছোঁ। আৰু এইপিনে মছলাৰ ভিতৰত লাগিব গৰম মছলা 1 চামুচ, জিৰা আধা চামুচ, গোটা ধনিয়া কেইটামান, গোটা জিৰা কেইটামান, তেজপাত এখিলা, নিমখ, হালধি। আৰু এতিয়া প্ৰথমে মই ডিম 3টা এটা বাতিত ভালদৰে ভাঙি লৈ ফেটি ল'ম। মোৰ ওচৰত হেণ্ড ব্লেণ্ডাৰ আছে, সেয়ে মই হেণ্ড ব্লেণ্ডাৰে ফেটিম। আপোনালোকৰ ওচৰত যদি হেণ্ড ব্লেণ্ডাৰ নাথাকে, তেতিয়া আপোনালোকে কাটা চামুচ ব্যৱহাৰ কৰিব, নহ'লে যাৰ ওচৰত ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ থাকে তেওঁলোকে ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ দি ফেটিব, তেতিয়াতো আৰু ভাল হয়। এতিয়া মোৰ ওচৰত যিহেতু ইলেক্ট্ৰিকেল ব্লেণ্ডাৰ নাই, সেয়ে মই হেণ্ড ব্লেণ্ডাৰ দিয়ে ফেটিম। ডিমখিনি ইমানলৈকে ফেটিলেই হ'ব। দেখিছে নিশ্চয় ভিডিঅ'টোত ওপৰলৈ বগা হৈ আহিছে ফেন উঠি, ইমানখিনিলৈকে ফেটিলেই বস্তুটো পাৰফেক্ট হয়। এতিয়া এখন কেৰাহীত মই 1 লিটাৰ পানী গৰম হ'বলৈ দিছোঁ, আৰু পানীখিনি গৰম হ'লে ইয়াত এতিয়া ফেটি লোৱা ডিমখিনি দি দিম। ফেটি লোৱা ডিমখিনি এতিয়া ইয়াত দি দিলোঁ। এইখিনি এনেদৰে 2 মিনিটমানৰ কাৰণে ৰখিব দিম। দুই মিনিট
হোৱাৰ পিছত এতিয়া ইয়াত মই 2 চামুচ নেমু ৰস দি দিছোঁ। নেমু ৰস দিলে ডিমখিনি ফাটি চানা হৈ আহিব আৰু সেই চানাখিনি আমাক লাগে। এয়া চানাখিনি আমাৰ ওলাই গ'ল আৰু এই চানাখিনিয়ে লাগিব। আৰু চামুচ এখনেৰে চানাখিনি লৰাই দিব, তেতিয়া ছাইডত যিখিনি লাগি থাকে সেইখিনিও আঁতৰি খিনি এইদৰে 5 মিনিটৰ কাৰণে গেছৰ ওপৰতে ৰাখি দিব আৰু 5 মিনিট হৈ যোৱাৰ পিছত এটা চৰিয়াত এখন কটন কাপোৰ পাৰি লৈ তাৰ ওপৰত চানাখিনি বাকি দিব আৰু কাপোৰখনত মই ভিডিঅ'ত দেখুওৱাৰ দৰে পানীখিনি আঁতৰাই ল'ব আৰু সেই পানীখিনি আঁতৰোৱাৰ পিছত চানাখিনি এখন কাঁহীত লৈ ওপৰত এখন কাঁহী দি গধুৰ কিবা এটা দি ঢাকি দিব। মই পটা গুটিটো দিছোঁ, আপোনালোকে যেনেদৰে সুবিধা হয় তেনেদৰে ঢাকি 1 ঘণ্টাৰ বাবে ৰাখি দিব। এতিয়া মই ৰেচিপিটোৰ গ্ৰেভিৰ বাবে বিলাহী, পিঁয়াজ, আদা, নহৰুৰ এটা পেষ্ট বনাই ল'ম। এনেকুৱা দৰে এটা পেষ্ট বনাই ল'ব আৰু এয়া 1 ঘণ্টাৰ পাছত মই কাপোৰখন আঁতৰাই চাওঁ পনীৰখিনি কেনেকুৱা হৈ আছে আপোনালোকে চাওক। এয়া দেখিছে কিমান ধুনীয়া পনীৰ হৈছে। গাখীৰৰ পৰা বনোৱা পনীৰ নে ডিমৰ পৰা বনোৱা পনীৰ ধৰিবই নোৱাৰি, ইমান চফ্ট হৈছে আপোনালোকে দেখি আছে। আৰু এয়া মই পনীৰখিনি এতিয়া কাটি ল'লোঁ। মোৰ এয়া 2-3টা ডিমৰ পৰা 1 পিচ পনীৰ ওলাইছে। এতিয়া এইখিনি মই ফ্ৰাই কৰি ল'ম। এতিয়া মই গেছৰ ষ্টভটো জ্বলাই তাত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হ'লত ইয়াত মই 2 চামুচ মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন তেলো দিব পাৰে। আৰু তেলখিনি গৰম হ'লত মই ইয়াত অলপ হালধি আৰু অকণমান নিমখ দি দিছোঁ পনীৰখিনি ফ্ৰাই কৰিবৰ বাবে। বেছি নিমখ নিদিব, নহ'লে পনীৰখিনি চোকা হৈ যাব, পিছত আকৌ গ্ৰেভিটো নিমখ দিব লাগিব। আৰু এইখিনি এতিয়া মই এখন হেতাৰে লৰাই দিছোঁ আৰু এতিয়া তাত মই পনীৰ কেইপিচ দি দিছোঁ। পনীৰখিনি বেছি ভাজিব নালাগে, 2 মিনিট ভাজিলেই হ'ব, জাষ্ট ৰঙা হ'লেই হ'ব পনীৰখিনি অকণমান। এয়া পনীৰখিনি ফ্ৰাই কৰি হৈ গ'ল, দেখিছে মই কিমানটোলৈকে ফ্ৰাই কৰিছোঁ। ইমানটোলৈকে ফ্ৰাই কৰিলে হ'ব, বেছি ফ্ৰাই কৰিলেও খাবলৈ বেয়া হ'ব, টান হৈ যাব পনীৰখিনি ওপৰটো। পনীৰখিনি এতিয়া এখন প্লেটত কাঢ়ি ল'লোঁ। পনীৰখিনি কাঢ়ি লোৱাৰ পিছত মই একেখন কেৰাহীতে অলপ তেল দি গৰম হ'বলৈ দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই তাত কেইটামান গোটা জিৰা দি ফুটাই ল'লোঁ আৰু তাৰপিছত এখিলা তেজপাত দিছোঁ আৰু হালধি, নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। মই 1 চামুচ হালধি দিছোঁ। হালধিখিনি দিয়াৰ পিছত এখন হেতাৰে সকলোখিনি এবাৰ লৰাই লৈছোঁ। দেখিছে মছলাখিনি মিলি গৈছে আৰু মছলাখিনিৰ পৰা তেল বিৰিঙিব আৰম্ভ কৰিছে। এতিয়া ইয়াত মই এই বিলাহী, আদা, নহৰু বনাই লোৱা পেষ্টটো দি দিম। আপোনালোকে যদি বেছি পনীয়া খায় তেতিয়া ইয়াতে অলপ পানী দি দিব পাৰে। মই যিহেতু বেছি পনীয়া নকৰোঁ, সেয়ে মই পানী ব্যৱহাৰ নকৰোঁ। আপোনালোকে পানী ইচ্ছা কৰিলে দি দিব। আৰু এনেকৈ এইখিনি মই 5 মিনিট সময়ৰ কাৰণে লৰাই ভাজি ল'ম। পাঁচ মিনিট ভজাৰ পিছত ইয়াত মই 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ গৰম মছলা দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখখিনি দিয়াৰ পিছত আপোনালোকে সকলোখিনি ভালদৰে লৰাই ল'ব। আৰু এয়া দেখিছে মোৰ উতল আহিছে। এতিয়া ইয়াত মই 1 চামুচ টমেট' চচ দিছোঁ আৰু টমেট' চচখিনি দিয়াৰ পিছত এইখিনি ভালদৰে আকৌ এবাৰ মই লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত ঢাকন দি 5 মিনিটৰ কাৰণে সিজিব দিম। 5 মিনিটৰ পিছত এয়া চাওক উতল আহি গ'ল আৰু এইখিনি এতিয়া মই হেতাৰে আকৌ এবাৰ লৰাই দিম।
আৰু এতিয়া মই ইয়াত ফ্ৰাই কৰি ৰখা পনীৰ কিপিচ দি দিম। আৰু পনীৰ কিপিচ দিয়াৰ পিছত হেতাৰে আকৌ এই সকলোখিনি ভালদৰে মিক্স কৰি দিম। লৰোৱাৰ পিছত এতিয়া মই এইখিনি আকৌ 5 মিনিটৰ বাবে ঢাকন মাৰি সিজিব দিম। 5 মিনিটৰ পিছত এয়া ঢাকন লগাই দিছোঁ। চাওক মোৰ পনীৰৰ গ্ৰেভিটো ৰেডি হৈ গ'ল। এতিয়া অকণমান দেৰি ঢাকনি আঁতৰাই আকৌ অলপ লৰাই তাৰ পৰা খাবৰ বাবে আমাৰ পনীৰৰ গ্ৰেভিটো ৰেডি হৈ গ'ল। এয়া চাওক মোৰ পনীৰৰ গ্ৰেভি কিমান ধুনীয়া হৈছে। হোটেলৰ পৰা অনা পনীৰ নে ঘৰত বনোৱা ডিমৰ পনীৰ ধৰিব নোৱাৰি, খাবলৈও বহুত টেষ্টি হৈছিল। নিশ্চয় ভাল পাব। আৰু এইটো আমাৰ চেনেলৰ ফাৰ্ষ্ট ব্লগ আছিল। কেনেকুৱা হ'ল কিমানখিনি দেখাব পাৰিলোঁ নাজানো, হয়তো ইয়াত বহুতখিনি ভুল হৈছে। ভুলখিনি আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আৰু আমাৰ চেনেলৰ দ্বিতীয়জন সদস্য অৰ্থাৎ মোৰ পাৰ্টনাৰজন বৰ্তমান ঘৰত নাই। তেওঁ নোহোৱাকৈ ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট কৰিব লগা হ'ল। তেওঁ যেতিয়া ঘৰলৈ আহিব তেতিয়া দুয়ো একেলগে ভিডিঅ' বনাম আৰু তেওঁ কামৰ জেগাৰ পৰা আপোনালোকৰ বাবে ভিডিঅ' দি থাকিব, আপোনালোকে চাই থাকিব। আৰু আমাৰ চেনেলৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।